আপোনাৰ নতুন এটা ব্লগলৈ আকৌ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো বহুত স্পেচিয়েল হ'ব, কিয়নো আজি মোৰ কাৰণে স্পেচিয়েল নহয়, আজি চবৰ কাৰণে মানে আজি উৰুকাৰ দিনাখন বহুত স্পেচিয়েল। আৰু আজি খানা এটা খাওঁ বুলি আহিছোঁ, তাকে আজি বজাৰ কি বজাৰ কৰোঁ আৰু কি আনো তাকে চাই থাকিব। আৰু এতিয়া প্ৰথম আমি যোনখিনি জেগা সেইখিনি চাফা কৰি লওঁ। এইটোৱে আমাৰ জেগাটো। টেণ্টটো কোনডোখৰ বনাবি তেমে সেইটো জেগাত আমাক এইটোৱে জেগাটো খানা, আৰু এইটো মেজিটো ধুনীয়াকৈ। আৰু এয়া মানুহ গুড মৰ্ণিং কৈ দিয়ক। মৰ্ণিং। আৰু ইয়াতে এইডোখৰতে সিহঁতি চফা কৰিছে। হেপ্পী বিহু। আৰু এইডোখৰতে আপোনাৰ চফা কৰিম বুলি কৈছে এইডোখৰ জেগাটো। এইখিনি আমাৰ জেগাটো হ'ব। আৰু সিহঁতি এইটো ফ্ৰেংকি মিক্সাৰ আৰু গান্ধীজীয়ে চফা কৰি আছে জেগাটো, তেনে চফা কৰক। আৰু মই অলপ লাগি ভাগি দিওঁ, ভিডিঅ'টো চাই থাকক। এয়া মাঘৰ বিহুৰ নাম কি বতৰ কৰিছে কওকচোন, এইটো চক না। বৰষুণ দি আছে বে আজি। ভগৱান আজিতো মানি যাওক, আজিতো বৰষুণ দিয়ক প্লিজ। এইটো বতৰ কৰিলে কি হ'বগৈ আৰু, বতৰ সেমেকাই দিছে। আৰু মেজিটোও আছে, তিতি হৈছে, বেয়া হৈ গৈছে অলপমান। আমাৰ চব চাফ চিকুণ কৰি হৈ গ'ল এয়াই। আৰু মেজিটোৰ ওপৰত এই ধেনু এখন লগাই দিলোঁ, দেখিছে ৰ'ব দেখুৱাইছোঁ ভালকৈ। ধেনু এখন লগাই দিলোঁ আৰু ধুনীয়াকৈ টিপটপ হৈ গ'ল। আৰু জেগাটো চব কিমান পৰিষ্কাৰ কৰি ল'লোঁ এয়াই। আৰু এয়া ধুনীয়া চফা কৰি ইয়াতে এইডোখৰতে টেণ্টটো বনাম আৰু এনেকুৱা মানতে। ত' ভিডিঅ'টো চাই থাকিব। চ' দোস্ত আমি এতিয়া বজাৰ যাব ওলালোঁ। আৰু এয়া ৰিয়া বাইদেউ আছে। আৰু এই পিছপিনে ফ্ৰেংকি মিক্সাৰ আছে। আমি তিনিটাই যাম। আৰু গান্ধীজিটো বেংকত গৈছে, সেইকাৰণে সি যাব নোৱাৰে। চ' আমি তিনিটাই গৈ এতিয়া বজাৰটো কৰি দেখুৱাই চাই থাকক। আৰু এটা সুখ খবৰ, এইটো ৰ'দটোৰ কাৰণে আজি সুখ খবৰ, ৰ'দটো ওলাই গ'ল ধুনীয়াকৈ বিহু টাইমতে। চ' মজা লাগিছে। আৰু ৰ'দটো ওলাই যোৱাৰ কাৰণে বহুত মজা লাগিছে। আৰু তোমাৰ কেনেকুৱা লাগিছে কোৱা ৰিয়া বাইদেউ? ভাল লাগিছে। কিমান ভাল বহুত। দোস্ত আমাৰ এয়া খানা বজাৰ কৰি আহিলোঁ। চ' আপোনাক দেখাব নোৱাৰিলোঁ, সেইকাৰণে পূৰা বেয়া নাপাব। আৰু আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ। আৰু এয়া কি আনিলোঁ বস্তুখিনি দেখুৱাওঁ, চাই লওক এবাৰ। ডিছৰ গ্লাছ লৈ আহিলোঁ, ডিছৰ গ্লাছ। আৰু এয়া এইপিনে পোলা পলিথিনৰ গাহৰি, এইটো গাহৰি আছে। আৰু এইপিনে মাছ আছে, আলু, তাৰপিছত এয়া চাউল লৈ আহিলোঁ। আৰু আপোনাৰ এই মছলা চছলা আছে, ধনিয়া আদা চব আছে। আৰু চব এভৰিথিং লৈ আহিছোঁ। এতিয়া খানাহে হ'ব। আৰু এতিয়া খানাটো বনাম কেনেকৈ সেইটো চাব ধুনীয়াকৈ। ভিডিঅ'টো আজি ব্লগটো ধামাকা হ'ব। চ' চাই থাকক একদম পূৰা শেষলৈকে চাই থাকিব। আৰু ছাবস্ক্ৰাইবটো কৰি থৈয়ে ল'ব আৰু নতুন ভিডিঅ'ৰ কাৰণে। ত' আমি এতিয়া টেণ্টটো বনাম। এয়া লৈ লৈছোঁ স্ক্ৰীনটো আৰু টিপাল ধৰি তাত আছে ৰ'ব দেখুৱাইছোঁ। আৰু আগতে য'ৰ পৰা টেণ্ট আনিছিলোঁ তাৰ পৰাই আনিলোঁ, সেইটোনো কি দেখুৱাওঁ, সেইকাৰণে নেদেখুৱালোঁ। আৰু এতিয়া টেণ্টটো বনাম ধুনীয়াকৈ। আগৰবাৰ লেখীয়াকৈ বনাওঁ নে কি কৰোঁ চাওঁচোন। গান্ধীজী আৰু মানুহ বহি আছে। বাকী বিহু কেনেকুৱা লাগিছে? ভালেই লাগিছে। আৰু ফাটা কৰিব লাগিব ৰাতিলে কেনেকুৱা ফূৰ্তি আৰু সকলো ফূৰ্তি হ'ব, নাচ গান বিহু ঢোল। আৰু খানাটো আজি কি আছে? খানাটো আজি টক আছে, আৰু তাৰপৰা লোকেল চিকেন আছে। লোকেল চিকেন হয় নে? আৰু চবকে শুভেচ্ছা জনাওঁ আমাৰ পিনৰ পৰা হেপ্পী বিহু। মোৰ পিনৰ পৰা থাকিলে ভোগালী বিহু সকলোকে শুভেচ্ছা জনালোঁ। আৰু ইয়াতে আৰু চাই থাকক বাকীখিনি কি কৰিছোঁ। এতিয়া টেণ্টটো বনাম, টেণ্টটো বনাইছে ইয়াতে ফূৰ্তি হ'ব ন মেজি। কাইলৈ মেজি বনাই থৈ দিছোঁ। আৰু কাইলৈ ৰাতিপুৱা চবেই ইয়াতে আমি বহি পিনি ধুনীয়াকৈ চাহ তাহ খাম আৰু নে কি? তুমি দূৰ দূৰণিৰ ৰিং, মইনা মনিৰ দুখ তুমি উফন্দিন। বুকুজোৰ তুমি দূৰ দূৰণিৰ ৰিং, মইনা মনিৰ দুখ তুমি উফন্দিন। টিঙে টিঙে কাৰিঙে তুলি গন্ধ। দোস্ত আমাৰ টেনশ্যন বনাই হৈ গ'ল। এতিয়াহে হৈছে। আপোনাৰ টাইমটো কিমান হ'ল টুকটুকি? 6:55 হৈছে। বনাইছিলোঁ আমি 3টামানৰ পৰাই লাগিছিলোঁ। এই লাইটটো লগাওঁতে আমাৰ বেছি টাইম নিলে, কাৰণ এই কাৰেণ্টটো মানে ৱায়াৰটো ইমান দীঘল নাছিলে না, সেইকাৰণে বহুত টাইম লাগি গ'ল। চ' এয়াই বনালোঁ। চ' আপোনালোকে এবাৰ চাই লওক, দেখুৱাই আছোঁ। এয়া চাওক, এইপিনে এখন স্ক্ৰীণ দিলোঁ ধুনীয়াকৈ, আৰু এইটো চাইডে এখন স্ক্ৰীণ দিলোঁ। আৰু মেইন তম্বুটো এইটো ধুনীয়াকৈ চাওক কেনেকৈ লাগিছে ক'ব। ইয়াতে লাইটটো দিলোঁ। আৰু এইডোখৰতে বনোৱা হ'ব এইটো চৌকা এইডোখৰত। আৰু ৰ'ব ইটা চিটা আকৌ আনিব আছেই, আৰু বহুত কাম আছে এতিয়াও। আৰু সেইডোখৰত মেজিটো আছে,
এইটো অকণ দেখি পাইছোঁ চাগে, ইমানো ভালকৈ অহা নাই। চ' বাহিৰৰ পৰা এবাৰ দেখুৱাইছোঁ, চাই লওক। বস্তু বাহিৰৰ পৰা অলপ এনেকৈ দেখিছে আৰু এয়াই বনালোঁ আৰু থুলমূলকৈ আৰু সৰু সুৰাকৈ আমি তিনিটাই লাগি পিনি। আৰু কেনেকৈ হৈছে নিশ্চয় কমেণ্টত এবাৰ জনাই দিব, আৰু কমেণ্টত কেনেকৈ ভাল লাগিব ন, ভাল কমেণ্টেই কৰিব আৰু দিয়ক, বেয়া হ'লেও। আৰু বনোৱা মেলা চব দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আমাৰ টুকটুকি বাইদেউ আৰু এয়া ফ্ৰেংকি মিক্সাৰ বহি আছোঁ, আৰু বাকী মেম্বাৰকেইটা আহিব আছে। আৰু আমাৰ টেণ্টটো কেনেকুৱা লাগিছে এবাৰ চাই লওক। ভিডিঅ'টো দেখালে চাগে ভালকৈ দেখালে। দেখালে আপোনালোকক আমাৰ টেণ্টটো পুৰা আমেজিং হৈছে। আৰু আমাৰ গুফাটো দেখাই দিয়ক, কোনফালে এইটো আমাৰ আণ্ডাৰগ্ৰাউণ্ড, এইটো ৰাস্তা দিছে নাই ধুনীয়াকৈ এণ্ট্ৰি হয়। এণ্ট্ৰি মজা আছে মানে, এইটো ফিলিং আমেজিং। কাৰণ এইখন টিপাৰখন বহুত ডাঠ হয়, ভিতৰতো ৰুম হৈ আছে। হৈছে আৰু তাত ঠাণ্ডাটো মানে ভিতৰলৈ সোমাব দিয়া নাই, সেইটো কাৰণে বহুত ভাল হৈছে। আৰু এতিয়া নাম্বাৰ আহিব আছে, ৰাহুল গান্ধী আৰু ৰিয়া বাইদেউ আহিব আছে। চ' ভিডিঅ'টো চাই থাকক। আজিকালি ছোৱালী লাজ যে কি বলে জিন্স আমি তিনিআলিৰ পৰা আহি পালোহি, আৰু এই ছোৱালীকেইজনীয়ে পুৰা ফূৰ্তি কৰিছিলে। এইটো পুৰা নাচি আছে, এয়া চব এতিয়া নাচি নাচি পৰি গৈছেগে আৰু এইপিনে পুৰা ধুনীয়াকৈ। আৰু এয়া আমাৰ ৰিয়া বাইদেউ বহি আছে ধুনীয়াকৈ, আৰু বাকৈটো কওঁ, বাকৈ আনিব যাওঁ ধুনীয়াকৈ, চাই ল'ব। চ' গাইজ, এতিয়া আমাৰ ইয়াত মাছটো ফ্ৰাই কৰিব লৈছে। আমাৰ এয়া ৰিয়া বাইদেউ ফ্ৰাই কৰিছে, দেখুৱাই চাওক মাছটো। মাছ ফ্ৰাই হৈ আছে, এইটো ক্ৰছ মাছ। আৰু গাহৰিটো কি দি বনাবা, লাই শাক? চুৰ হ'ব নেকি? চুৰটো বাৰু নকওঁ বাৰু, হ'ব। আৰু এইটো আছে মানে আলু চালু পূৰা কাটি থোৱা আছে, দেখিছে আলু। আৰু এইপিনে আছে আপোনাৰ গাহৰি, আৰু এটা কি পলিথিন আছে নেকি? আৰু এটা আছে বোলে, আৰু সেইটো ধোৱা নাই। গাইজ, ভিডিঅ'টো চাইছোঁ যদি সেইকলে চাই থাকিব, আৰু ভিডিঅ'টো মাজতে এনে যাব ধুনীয়াকৈ। আৰু বহুত আছে, গাহৰি চাহৰি আছে, সেইখিনিও দেখাম। আৰু আপোনালোকে উৰুকাত পাৰ্টি কৰিছে নাই কমেণ্টত নিশ্চয় জনাব, কমেণ্টত চিয়'ৰ কৰিয়ে দিব আৰু দেই। দোস্ত, এয়া আমাৰ ৰিয়া গাহৰি হৈ আছে, এয়া ৰিয়া বাইদেউ পূৰা লৰাই আছে। বঢ়িয়া হ'ব নেকি আজি? হ'ব। আজি পুৰা খানা টিপটপ আৰু এই মাছো আছে আৰু গাহৰিও আছে, টিপটপ। আৰু চালাড এটা হ'ব আৰু ধুনীয়াকৈ খাম আৰু। দোস্ত, আমি এতিয়া মেজি জ্বলাব ল'লোঁ। এয়া গান্ধী আৰু আমাৰ ফ্ৰেংকি মিক্সাৰ লাগি আছে, ইয়াত দুটা লাগি আছে। আৰু মই ধূপ চুপ জ্বলাই দিলোঁ, চাকি দিও জ্বলাই দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া মই মেজিটো অকণ যোগদান দিওঁগৈ। চ' মেজিটো জ্বলোৱা চাই থাকক। আৰু আপোনালোকৰ চবকে মাঘ বিহু উইচ কৰিলোঁ। আৰু কিবা যদি ভুল বাতি আছে বেয়া নাপাব। কালি উৰুকাৰ দিনাখন কেনেকৈ খানা উদযাপন কৰিলে, চ' নিশ্চয় কমেণ্টত জনাব। আৰু জ্বলাওঁ আৰু ধুনীয়াকৈ। এই ফ্ৰেংকি মিক্সাৰ লাগি আছে, আৰু চ' চাই থাকক। তো দোস্ত, কালিৰ কাৰণে একদম বেয়া নাপাব। কালি মানে টোপনি বহুত লাগি গ'ল, আৰু খানা চানা খাই ধুনীয়াকৈ শুই থাকিলোঁ। আৰু আজিহে ভিডিঅ'টো মানে ষ্টাৰ্ট দিলোঁ, আৰু চ' একদম বেয়া নাপাব। আৰু মেজি জ্বলাই মানে মেজিটো জ্বলিলে, আৰু বাকী আপোনাৰ দেখুৱাই চাই থাকক। মেজি জ্বলি গ'ল, আৰু এয়া গান্ধীজী গুড মৰ্ণিং কৈ দিয়া, হেপী বিহু। এয়া একদম জুই জুৱাই অগ্নি ধৰিলে আৰু এয়া মেজিটো আমাৰ জ্বলি গ'ল, আৰু অগ্নি ধৰিলে। আৰু এতিয়া কোনো ৰখাব নাই আৰু গান্ধীজী পূৰা লাগি আছে। আৰু আমি ইয়াত 3 গছ চাকি লগাই দিলোঁ, 3টা শৰাই এখন দিছোঁ, মানে আগবঢ়াইছোঁ এই মেজি বুলিকে। মোৰ অলপ চলপ লাগি দিব লাগিব ন, চ' লাগি দিছোঁ অকণ চাই থাকক। চব পূৰা আপুনি জ্বলি গ'ল, আৰু ৰূপ গুণ চব লৈ লৈছে। আৰু এতিয়া পূৰা বঢ়িয়াকৈ জ্বলিবহে আৰু দোস্ত। আৰু মেজিটো জ্বলা আকৌ এবাৰ চাই লওক। চ' আপোনাক এটা চিনেমেটিক শ্বট দেখাইছোঁ। শৰাই কাৰণে বুট মগু গোটালোঁ, আৰু কালি ৰাতিয়ে তিয়াই থোৱা আছিলে ধুনীয়াকৈ। এয়া কৃষ্ণ ভগৱানৰ নামত এখন শৰাই দিছোঁ। দোস্ত, আমি এইটো কি মেজিটো পূৰা ধুনীয়া জ্বলাই দিলোঁ, আৰু শৰাই ভাগি আমি এইটো গান্ধীজী
গান্ধীজী মই আৰু টেমে আগবঢ়ালোঁ আৰু বাকী চবকে মোৰ ফালৰ পৰা হেপী ভোগালী বিহু জনালোঁ চবকে আৰু আমি মেজিটো খতম কৰিলোৱে আৰু অলপ আছে আৰু গৈ আছে এতিয়া নিজে নিজে আৰু এয়া চব গৈ আছে আৰু ধুনীয়াকৈ জ্বলি আছে আৰু এই ছাইডতে বহি আছোঁ আৰু চবকে মোৰ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু তুমি কৈ দিয়া বাই মোৰ ফালৰ পৰা আমাৰ ভোগালী বিহুৰ শুভেচ্ছা এইটো আমাৰ ধুনীয়াকৈ মেজিটো জ্বলি গ'ল আৰু এয়া আমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম আফাজুৰ ৰহমান তুমি কৈ দিয়া আকৌ হেপী বিহু এইটোৱে মেইনটো আৰু পানী এছেৰেঙা ৰঙা ৰ'দে ৰং দিলে প্ৰসাদ ৰং দিলে নবৌ আহিছে আমাৰ এয়া ৰিংকা আৰু আমাৰ জঠাইদেউ ৰিংকা হাই কৈ দিয়া হেপী বিহু কৈ দিয়া ধুনু হেপী বিহু কৈ দিয়া আমাৰ ধুনু এয়া তাই বহুত লাজ কৰে দেই এয়া আমাৰ প্ৰসাদটো এয়া খাওঁ এতিয়া খাইছোঁ এয়া ৰঙালু হেপী বিহু চবকে দেই সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক সেৱাৰ পৰা শুভেচ্ছা জনালোঁ যাতে ব্লগ চেনেলটো আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আশা থাকিল সকলোলৈকে মাঘ বিহু শুভেচ্ছা সেৱাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ সেইদিনা ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ চ' আজি কৰিছোঁ আৰু সেইদিনা দৈ চিৰা খোৱাটোও সপোনাইলোঁ চ' বেয়া নাপাব আৰু সৰুকৈ ক্লিপ দুটামান ভৰাই দিছোঁ তাকে চাই ল'ব আৰু চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই বাই